ৰহাত 12 বছৰীয়া কিশোৰী প্ৰয়াত সুমিলা ৰংহাংপিক নিঘংসভাৱে হত্যা কৰা ঘটনাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে কাৰ্বি আংলঙত। সুমিলাক ন্যায়ৰ দাবীত চকীহলাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ক্ষোভিত ৰাইজে। সোমবাৰে ডিফুস্থিত কাৰ্বি দিছো আদৰবাৰৰ কাৰ্যালয়ত 82 সংখ্যক কাৰ্বি আদৰবাৰ প্ৰতিষ্ঠা দিৱস উদযাপিত কৰা হয়। ASDC দল সংগঠনে সোমবাৰে ডিফুস্থিত ASDCৰ নিজা কাৰ্যালয়ত এখনি সংবাদ মেল আয়োজন কৰে। নীলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত অকলাংচাৰ গাঁওবাসীয়ে চৰকাৰৰ প্ৰতিটো আঁচনিৰ পৰা বঞ্চিত হৈ আহিছে। নমস্কাৰ, আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই মঞ্জু ৰংপিপি। ৰহাত 12 বছৰীয়া কিশোৰী প্ৰয়াত সুমিলা ৰংহাংপিক নিঘংসভাৱে হত্যা কৰা ঘটনাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে কাৰ্বি আংলঙত। সুমিলাক ন্যায়ৰ দাবীত চকীহলাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ক্ষোভিত ৰাইজে। প্ৰকাশ চন্দ্ৰ বৰঠাকুৰ ফাঁচি দিয়ক, ফাঁচি দিয়ক, ফাঁচি দিয়ক। প্ৰকাশ চন্দ্ৰ বৰঠাকুৰ ফাঁচি দিয়ক, ফাঁচি দিয়ক, ফাঁচি দিয়ক। ৰহাত 12 বছৰীয়া কিশোৰী প্ৰয়াত সুমিলা ৰংহাংপিক নৃশংসভাৱে হত্যা কৰা ঘটনাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যৰ লগতে কাৰ্বি আংলঙত। সুমিলাক ন্যায়ৰ দাবীত সমগ্ৰ ৰাজ্যৰ লগতে কাৰ্বি আংলঙত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে একাংশ ক্ষোভিত ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে। কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি সুজিত টিমুং, বিলিচন তেৰাং আৰু জেচংকিৰি ইংটিৰ নেতৃত্বত সোমবাৰে নীলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত চকীহলাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। Today we gather here to seek justice and to pay condolence for late Sumila Rohangpi, who was sexually assaulted and raped and burned alive. So we demand justice for late Sumila Rohangpi. We demand the culprit should be hanged. So no justice, no rest. We want justice for late Sumila Rohangpi. No justice, no rest. No justice, no rest. We want justice. We want justice. Justice. কেএসএ নীলিপ শাখা আৰু আটছা অসম স্বাধীন ছাত্ৰ সন্থা নীলিপ শাখাৰ জৰিয়তে আজি যি ইয়াতে প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছে, আপোনালোকে প্ৰায় গম পাইছে যে যোৱা কেইদিনমানৰ আগতে যি আমাৰ ভণ্টি সুমিলা ৰংহাংপিক যি হত্যা কৰিলে, যি জিন্দা জ্বলাই দিছে, তেওঁৰ সেই ইমান অমানসিক ঘটনাক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু ইয়াৰ যি যি ঘটনাটো ইয়াত জ্বলাই দিছে, সেই সকলো কালপিতক আমি আটছা আৰু কেএছএ ফালৰ পৰা জোৰদাৰ আমি প্ৰতিবাদ জনাইছোঁ আৰু তেওঁক গভীৰ শাস্তি প্ৰদান কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। এই সকলো চৰকাৰী বিষয়া আৰু যিমান আমাৰ পুলিচ প্ৰশাসন আছে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ যে তেওঁলোক যাতে তেনেকুৱা ধৰণৰ কাৰ্য যাতে ভৱিষ্যত কৰিব নোৱাৰে, গতিকে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ। আৰু ভৱিষ্যত যাতে তেনেকুৱা ধৰণৰ কোনো ছাত্ৰ ছাত্ৰীকে হওক বা কোনো সন্তানেই হওক যাতে বাহিৰত যাতে কাম কৰিব যাব নালাগে, আৰু ইয়াৰ উপযোগী যি চৰকাৰে আঁচনি দিছে বা নিজে হ'লেও নিজে ববীয়াকৈ কিবা এটা কৰি মেলি চলি যাব পাৰিব বুলি মই চবকে অনুৰোধ জনাইছোঁ। আৰু ভৱিষ্যত এই যি মাৰ্ডাৰ কৰিছে, এলাইভ বাৰ্ণ কৰি দিছে এই যি বৰঠাকুৰৰ পৰিয়াল, সেই পৰিয়ালক উচিত শাস্তি দিব লাগে বুলি মই আটছা ফালৰ পৰা মই অনুৰোধ জনাইছোঁ। আৰু চৰকাৰ আৰু ন্যায়কো মই অনুৰোধ জনাইছোঁ যে ইয়াৰ সোনকালে এটা সিদ্ধান্ত কৰি দিব লাগে। ফাৰ্ষ্ট ট্ৰায়েল ট্ৰেকত ইয়াৰ যি ডিচিশ্যন ল'ব আছে, যি ট্ৰায়েল কৰিব আছে ফাৰ্ষ্ট ট্ৰেক কোৰ্টত, এই ট্ৰায়েলটো লৈ মেলি সোনকালে জাজমেণ্ট দি, আৰু আমি কেএছএ আৰু আটছা ফালৰ পৰা এইটোৱে অনুৰোধ জনাইছোঁ যে যোনজন ব্যক্তি দোষী পাইছে তেওঁক ষ্টাৰ্ণ পানিছমেণ্ট দিব লাগে। সোমবাৰে ডিফুস্থিত কাৰ্বি দিছো আদৰবাৰৰ কাৰ্যালয়ত 82 সংখ্যক কাৰ্বি আদৰবাৰ প্ৰতিষ্ঠা দিৱস উদযাপিত কৰা হয়। ডিফুস্থিত কাৰ্বি দিছো আদৰবাৰ কাৰ্যালয়ত সোমবাৰে 82 সংখ্যক কাৰ্বি আদৰবাৰৰ প্ৰতিষ্ঠা দিৱস উলহ-মালহেৰে উদযাপিত কৰা হয়। কাৰ্বি আদৰবাৰৰ সভাপতি মণ্ডল সিং বেৰ নেতৃত্বত অনুষ্ঠিত উক্ত সভাত মুখ্য অতিথি হিচাপে কাৰ্বি আদৰবাৰৰ প্ৰাক্তন সম্পাদক বিদ্যা সিং ৰংপি, কাৰ্বি লামেট আমাই সভাপতি হিধিনাথ ৰংপি, কাঞ্চাছ টিকমৰ সভাপতি অজিত টিমুং, কাৰ্চাৰ সভানেত্ৰী কুংৰি টিমুংপি উপস্থিত থাকে।
সোমবাৰৰ উক্ত সভাত কাৰ্বি আদৰবাৰ সন্থাটো অধিক শক্তিশালী কৰাৰ প্ৰয়োজন বুলি কাৰ্বি আদৰবাৰৰ সভাপতি মণ্ডল সিংবে আমাৰ এই প্ৰতিবেদনৰ আগত জানিবলৈ দিয়ে। Political laswa Karbi adorbar pensi Karbi ANGLONG.03 Mikir United Mikir and Okasar Hill District ka manager paham kung Samson Singh ti Sarsing Teron Habay penako dolang dolo dak sot ne yula western natu longsodar ali masakathar nihangrong phar lahai do he amen ka unero do nang non mat Karbi adorbar aroarim wan bago no maka aroarim nil tum sing selang panen nil tum tan no sya sedeng ulo tarik hang siklu suri kan suri ko ka koyan ka sim sela sop ha ke malon bhanga thek ani ke ini me 1947 na ko pilihan ko na mane alam wala pole ho la Karbi adorbar ke prang ke political party la pensila district council tum CM and MDC election thuli mane arjanta lemtem amat la lemtem Karbi adorbar pe la state political party bukan ke konte do ko timati la sugisik sakmasila nila tum congress sevar judi masi Karbi adorbar ke ni bito nasi jola Romjit Tiso presiden ke dosi mane lam parai lo chingwaisi deputy ke la so Karbi adorbar ke political party dilo ASDC দল সংগঠনে সোমবাৰে ডিফুস্থিত ASDCৰ নিজা কাৰ্যালয়ত এখনি সংবাদ মেল আয়োজন কৰে। ASDC দল সংগঠনে সোমবাৰে ডিফুস্থিত ASDCৰ নিজা কাৰ্যালয়ত এখনি সংবাদ মেল আয়োজন কৰে। উক্ত সভাত ASDCৰ উপসভাপতি সোনা সিং তেৰাং, সঞ্জয় কিলিং, হেমসিং তিছো উপস্থিত থাকে। Makan lahaya tu hello, poisa kan refuse tu lu. Lapan halapu ruling party kan dia teman bangke dah accepted money, tangka kan accept lah. BJP kan nengi dok pada langsung tu. Sta council duga apa? Council lah langsung. Kadu kita cuak hadin. Karbi ANGLONG mana su sa konteks kita dah. Nasi kemarin si council lah langsung bang mah. Kalau teman kaperen sungtu. Laisi efektif. Ini la 5 billion si 30 department wanglo non 1 crore tangka nangle 1000 crore tangka nangle la claim the dake il tum bong chi pumil sita the last 20 years mangke Karbi ANGLONG alam the autonomous state alam the Karbi tum kangchi alam the Congress and BJP autonomous state alam the putati single word ka prandam de dalo hindu parlo si non ke haitang MLA BJP MLA tu hemprek alam the assembly floor lo ponji ma pompe ma lasi alam litu mana chuning rilo pompe bu chini sitame chuning ridung le thorlo je la solam the pravdin ban solution ki ponje fanse miltumi hin banke chuning ripono নীলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত অকলাংচাৰ গাঁওবাসীয়ে চৰকাৰৰ প্ৰতিটো আঁচনিৰ পৰা বঞ্চিত হৈ আহিছে। কাৰ্বি আংলঙৰ অতিকৈ পিছপৰা গাঁওসমূহৰ ভিতৰত অন্য এক গাঁও হৈছে নীলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত অকলাংচাৰ গাঁও। অকলাংচাৰ গাঁওবাসীয়ে চৰকাৰৰ প্ৰতিটো আঁচনিৰ পৰা বঞ্চিত হৈ আহিছে, যাৰ ফলত যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে অকলাংচাৰ গাঁওবাসীয়ে। অকলাংচাৰ গাঁৱত কোনো উন্নত মানৰ বাট পথ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনি লগতে শিক্ষা অনুষ্ঠানৰো কোনো ভাল ব্যৱস্থা নাই। সেয়ে অঞ্চলবাসী ৰাইজে অতি শীঘ্ৰে অঞ্চলটোৰ উন্নতিৰ বাবে সুযোগ সুবিধা প্ৰদানৰ বাবে অনুৰোধ কৰে স্থানীয় চৰকাৰক। নীলিবৰ পৰা অনিল চন্দ্ৰংফাৰৰ প্ৰতিবেদন News.24 কাৰ্বি আংলং। আজিলৈ মানে ষ্টুডিঅ'ৰ মজাৰ পৰা মই বিদায় লৈছো। চাই থাকিব News.24 কাৰ্বি আংলং।